হিন্দু ধৰ্মৰ আটাইতকৈ শক্তিশালী আৰু ভক্তৰ প্ৰিয় দেৱতা মহাবীৰ হনুমান কেৱল এজন দেৱতা নহয়, তেওঁ হ'ল ভক্তি, শক্তি আৰু আনুগত্যৰ চৰম নিদৰ্শন। তেওঁক সংকটমোচন বুলিও কোৱা হয়, কাৰণ তেওঁ ভক্তৰ সকলো বিপদ দূৰ কৰে। হনুমানৰ জন্ম হৈছিল ত্ৰেতা যুগত। তেওঁৰ পিতৃৰ নাম আছিল বানৰ ৰজা কেশৰী আৰু মাতৃ আছিল অঞ্জনী। সেয়ে তেওঁক অঞ্জনী পুত্ৰ বুলিও জনা যায়। কিন্তু আকস্মিকভাৱে তেওঁক বায়ু দেৱতাৰ পুত্ৰ বা পৱন পুত্ৰ বুলিও কোৱা হয়। তেওঁ ভগৱান শিৱৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। শৈশৱত হনুমান অতি চঞ্চল আছিল। এদিন ৰাতিপুৱা তেওঁ আকাশত ৰঙা সূৰ্যটোক দেখি এটা সুস্বাদু ফল বুলি ভাবিছিল। তেওঁ উৰি গৈ সূৰ্যক ধৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত দেৱৰাজ ইন্দ্ৰই তেওঁক বজ্ৰেৰে আঘাত কৰিছিল, যাৰ ফলত তেওঁৰ হনু বা ঠোঁট অলপ বেঁকা হৈছিল আৰু সেইবাবে তেওঁৰ নাম হনুমান হ'ল। কলি যুগত য'তেই শ্ৰীৰামৰ নাম লোৱা হয়, তাতেই হনুমানৰ অদৃশ্য ৰূপত